আচ্ছা ৰ'ব আচ্ছা আপুনি কওকচোন এই কাপোৰযোৰ ক'ত চিলাইছিলে কওক এইটো আমাৰ বাগমাৰী গেটত চিলোৱা হৈছিলে কিমান টকা লৈছে এইটো 1000 টকা লৈছে চিলানী আৰু 30 টকাৰ বস্তা হয় নেকি আচ্ছা 1000 টকা আপোনাৰ চিলাওঁতে লৈছে আৰু বস্তাটো কিনোতে কিমান টকা লৈছে 30 টকা লৈছিলে চাহ পানী খৰচ 200 টকা হৈছে আচ্ছা টোটেল কিমান গৈছে আপোনাৰ 1230 টকা গৈছে 1230 টকা গৈছে মুঠ দি এতিয়া ঠাণ্ডা আপোনাৰ গাত চুব পাৰেনে মানে ৰাতি হলে অলপ লাগে ঠাণ্ডা নলগা বুলি নহয় থাক আছেতো সোমাই যায় হয় তো দিনত নালাগে আৰু আপুনি এই বস্তাখন গাত দি কিনে টাউনত ঘূৰে নে ঘূৰি আছো এতিয়া কোনোবাই কিবা আপোনাক আপত্তি কৰিছিল নে কিবা আপত্তি একো কৰা নাই কাৰণ আপুনি কোনোবাই কিবা সুধিলে আপুনি কি উত্তৰ দিয়ে মানে বনাইছো আৰু মই কিবা মোৰ কিবা এটা ৰহস্য আছে নথকা বুলি নহয় আচ্ছা আৰু বস্তাটো আপুনি ক'ৰ পৰা কিনিছিলে বস্তাটো আমাৰ বাগমাৰীৰ পৰাই কিনা হৈছিল বাগমাৰী চেণ্টাৰৰ পৰা কিনিছিলে আচ্ছা মাৰোৱাৰী দোকানৰ পৰা লৈছিলে নে কি দোকানৰ পৰা লৈছিলে বস্তাটো দোকানৰ পৰাই লোৱা মাৰোৱাৰী দোকানৰ পৰা লৈছিলে কিমান টকা গৈছে টোটেল মুঠ দি আপোনাৰ মুঠ দি আপোনাৰ 1230 টকা 1230 টকাত আপুনি এযোৰ কাপোৰ পাইছে মানে বস্তাৰ কাপোৰ আচ্ছা আপোনাৰ নামটো কি আছিলে মহম্মদ আলতাফ হুছেইন আলতাফ ঘৰ কোন জেগা বাগমাৰী আপোনাৰ থানা কি পৰে থানা জিঞ্জিয়া জেঞ্জিয়া ন আপোনাৰ ল'ৰা ছোৱালী কেইজন ল'ৰা ছোৱালী 4জন ন আপুনি কি কাম কৰে মই এনে ছাগলী বিজনেছ ছাগলী বিজনেছ কৰে আচ্ছা ঠিক আছে থেংক ইউ